একেটা পৰিয়ালৰ 5জন সদস্যই মুণ্ডন কৰি সাব্যস্ত কৰিলে কা বিৰোধী প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কাজিৰঙাত এক অভিনৱ প্ৰতিবাদ। যি সময়ত সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিদিনে বিভিন্ন দল সংগঠনে ভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, ঠিক তেনে সময়ত কাজিৰঙাৰ গোলাপ শইকীয়াৰ পৰিয়ালে মুণ্ডন কৰি সাব্যস্ত কৰিলে কা বিৰোধী প্ৰতিবাদ। এক অভিনৱ প্ৰতিবাদেৰে পৰিয়ালটোৰ ৰাজ্য চৰকাৰলৈ অনুৰোধ, কা কোনো কাৰণতে আমি মানি নলওঁ, প্ৰয়োজন হ'লে হেংদাং হাতত ল'ম। আমি শান্তিপ্ৰিয় মানুহ, শান্তি ৰক্ষা কৰি আমি ঘৰতে সকলোৱে মুণ্ডন কৰি প্ৰতিবাদ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এটাই অনুৰোধ, কাটৰ অনুৰোধ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, আৰু নহ'লে আমি ইয়াতকৈও যথেষ্ট জংঘী হাতত হেংদাং তুলি ল'বলৈ আমি বাধ্য নকৰাব। কাজিৰঙাৰ পৰা ব্যুৰো ৰিপৰ্ট, আজিৰ খবৰ।